মদ অৰ্থাৎ মদ খোৱা মানুহৰ আজি দুটা বেয়া আৰু দুটা ভাল দিশ কম। চাওক, মদ খোৱা মানুহৰতো বেয়া ঢেৰ দিশ আছে, কিন্তু মদ খোৱা মানুহৰ ভালো দিশ থাকে। তাৰে ভিতৰত আজি আপোনালোকৰ দুটা ভাল আৰু দুটা বেয়া দিশ কম। আৰু এটা কথা কওঁ যে ৰিচাৰ্চ কৰা মতে গম পোৱা গৈছে পৃথিৱীৰ ভিতৰতে প্ৰায় 75% মানুহে মদ খায় আৰু প্ৰায় বাকী 25% মানুহেহে মদ নাখায়। আৰু এইটো গম পোৱা গৈছে পৃথিৱীৰ ভিতৰতে মদ খোৱা মানুহৰ ভাৰতৰ স্থান 5 নম্বৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাব, এটা গুৰুত্বপূৰ্ণ কথা জানিব পাৰিব। প্ৰথমে আপোনালোকক মদ খোৱা মানুহৰ দুটা বেয়া দিশ কৈ লওঁ। চাওক, প্ৰথম দিশটো হৈছে আপোনালোকে জানেই মদ খোৱা মানুহ এজনৰ শৰীৰটো বেয়া হৈ যায়, শৰীৰটো নষ্ট হৈ যায়, লগতে বহুতো বেমাৰ আজাৰ হয়, যাৰ ফলত মদ খোৱা মানুহ এজন মৃত্যু পৰ্যন্ত হয়। গতিকে এইটো 1 নম্বৰ দিশ। 2 নম্বৰ দিশটো হৈছে মদ খোৱা মানুহ এজনে যেতিয়া নেকি হৈ হাল্লা লগাব, তেতিয়া নিজৰ ঘৰখন ধ্বংস হোৱাৰ উপৰিও ওচৰ চুবুৰীয়া মানুহখিনিও এটা হুলস্থুলীয়া পৰিৱেশ হয় বা ওচৰ চুবুৰীয়া পৰিৱেশটো বেয়া হৈ যায়। গতিকে মদ খোৱা মানুহ এজনৰ এইটো 2 নম্বৰ দিশ। এতিয়া আপোনালোকক কম মদ খোৱা মানুহ এজনৰ দুটা ভাল দিশ। সঁচাকৈ এটা আচৰিত হ'বলগীয়া কথা যে মদ খোৱা মানুহৰো ভাল দিশ থাকিব পাৰে। গতিকে আপোনালোকক প্ৰথম দিশটো ক'বলৈ লৈছোঁ। চাওক, মানুহ এজন গোমোঠা মানুহ এটাই কাকো নামাতেহি, ৰাস্তাই গৈ থাকিলেও কাকো নামাতে, ওচৰে কোনোবা এটা লাগি গ'লেও বা ওচৰে কোনোবা এটা মাতিলেও মাত খা দিবলৈ মন নকৰে। কিন্তু সি যেতিয়া নেকি মদ খাব, মদ খোৱাৰ লগে লগে তাৰ মাত খা আহি যাব, মানুহক মাতিব, নমতাজনকো মাতিব, এনেকুৱা মানে অচিনাকি মানুহজনকো মাতে। এইটো এটা ভাল দিশ বুলি মই ক'ব লাগিব, কাৰণ মদ খোৱাৰ লগে লগে মানুহজনে মানুহক মাত কথা দিয়ে বা বহুতো কথা মানুহক মানে মাত কথা মাতিব পাৰে। আৰু 2 নম্বৰ দিশটো ক'বলৈ লৈছোঁ, মদ খোৱাৰ আগত মানুহ এজনৰ কেনেকুৱা স্বভাৱ, কেনেকুৱা ধৰণৰ মানুহ তাক গম পোৱা নাযায়, তাৰ পৰিচয়টো গম পোৱা নাযায়। যেতিয়া নেকি মানুহ এজনে মদ খাব, মদ খোৱাৰ পাছতহে তাৰ আচল পৰিচয় গম পোৱা যায়। আচল নিজৰ স্বভাৱ, নিজৰ পৰিচয়, নিজৰ ব্যৱহাৰ মদ খোৱাৰ পাছতহে চিনাকি দি দিয়ে। গতিকে এইটো এটা 2 নম্বৰ ভাল দিশ, কাৰণ মানুহ এজনক চিনি পাবলৈ হ'লে মানুহজনক মদ খাব লাগিব। মানুহজন মদ খালেহে মানুহজন কেনেকুৱা চিনি পাব পাৰি। হয়নে নহয় আপোনালোকে জনাবচোন। এইকেইটাই আছিলে দুটা ভাল আৰু বেয়া দিশ ক'বলৈ, কাৰণ এইটো কোনো ক'বলগীয়া কথা নহয়, মই নিজৰ জাষ্ট ভাবি কথাটো কৈছোঁ যে মদ খোৱা মানুহৰো ভাল আৰু বেয়া দিশ থাকিব পাৰে। গতিকে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু আজি অনুৰোধ কৰিছোঁ, যাতে আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।